खुलुमबाय बयखौबो बे समाव आङो मोननैसो सुंद' आपडेट लानानै फैलायबाय इउपिपिएल दोलोआ गाव हारसिंनो बिसायख'थि गेलेगोन होनना बुंनानै लानो हानाय गोहो गैया होननानै खौरांगिरिनि सिगाङाव बुंदों बिटिसिनि बारग' चिफ मानगेरेट हाग्रामा महिलारि सारा बिटिसिनि बारग' चिफ मानगेरेट हाग्रामा महिलारि सारा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना कमल आजाद बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ नायनानै लाग्रोदो कमल आजाद बिथाङा बिटिआर सरकारनि हेंथायै एबा बिटिआरनि सीएम मानगेरेट प्रमद बर' बिथांनि हेंथायै खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों नोंथांमोना नायनानै लाग्रोलाय बिथाङा मा मा बाथ्रा बुंदों दुआर जी ब्लकर आमार जॉइंट वर्कर्स मीट होइसे जत आमार बीएसयू महिला आरु यूथ बीपीएफ এই তিনিটা উইংয়ে মিলি একেলগে জয়েন্ট ওয়ার্কার্স মিট পাতিছে আৰু আজি আপোনালোকে দেখিছে কিমান হাজাৰ ইয়াতে আজি আমাৰ ওয়ার্কার্স আজি জমা হৈছে আৰু ইয়া প্ৰমাণ কৰে যে খালিংদুৱাৰ যি ব্লক বা সমষ্টি এই সমষ্টি আমি জিকিবলৈ গৈ আছো বিটিসিৰ এনেকে 40টা আমাৰ যি ব্লক আছে পাৰ্টি ব্লক আছে 40টা সমষ্টিত হৈ আছে এতিয়ালৈকে আমাৰ 15টা মান ব্লকত ওয়ার্কার্স মিট হৈ গল আৰু আজি আমাৰ খালিংদুৱাৰত হৈ আছে বাকি আমি দেখাব পাই আছো চোট ভৈৰৱকুণ্ড যে তাতে কোচ ওপেনিং হৈছিল এই যে আপুনি তাতে ইলেকশ্যন দিছিল এই ক্ষেত্ৰত আপোনাক মানে আমি দেখা পাইছো ছ'চিয়েল মিডিয়াত আপোনাৰ মানে কৰ্মচাৰীয়ে বহুত কথা কৈছে এই ক্ষেত্ৰত কি কয় ভৈৰৱকুণ্ডৰ প্লেণ্টেশ্যনৰ কথা কম কিন্তু তাৰ আগতে মই কৈ আছো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই আৰু বেছি দিন নাই আজি হল 21 তাৰিখ মাৰ্চ মাহৰ আজি 21 তাৰিখ 31 তাৰিখলৈ মানে আৰু 8 দিন 9 দিন বাকি আছে এই 9 দিন যেতিয়া সমাপ্ত হ'ব মাৰ্চ এন্ডিং হ'ব তেতিয়া হলে 24-25 যেটো ফাইনান্সিয়াল ইয়াৰ এই সমাপ্ত হ'ব আৰু এই ফাইনান্সিয়াল ইয়াৰটোক যদি লোৱা যায় প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়ালৈকে 2020-21 21-22 22-23 23-24 আৰু 24-25 পাঁচটা ফাইনান্সিয়াল ইয়াৰ তেওঁ সমাপ্ত কৰিলে দুৰ্ভাগ্যবশতঃ ইলেকশ্যন কিছু পিছুৱাই গল এতিয়া 25-26 যেটো ফাইনান্সিয়াল আহিছে এটো 6 নম্বৰ ফাইনান্সিয়াল ইয়াৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যি পৰিকাঠামো এই পৰিকাঠামোত কোনো এটা নিৰ্বাচিত চৰকাৰে পাঁচটা ফাইনান্সিয়ালৰ ইয়াৰৰ বেছি তেওঁলোকে মানে ব্যৱহাৰ কৰিব নোৱাৰে বাজেট ব্যৱহাৰ কৰিব নোৱাৰে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মাত্ৰ 9 দিন বাকি আছে এই 9 দিনৰ পিছত তেওঁ আৰু বিটিসিৰ বাজেট ব্যৱহাৰ কৰিব নোৱাৰিব যিকেইটা দিন তেওঁ ইলেকশ্যনলৈকে যেকেইটা দিন তেওঁ বিটিসিৰ চিফ হৈ থাকিব তেওঁ ৰাবাৰ ষ্টাম্পৰ নিচিনাহে থাকিব তেওঁ কোনো ধৰণৰ ফাইলত সাইন কৰিব নোৱাৰে কাকো কাম দিব নোৱাৰে গতিকে প্ৰমোদ বড়োৰ এই অৱস্থা হ'বলৈ গৈ আছে হাতত মাত্ৰ 9 দিন আছে এই 9 দিনৰ ভিতৰত প্ৰমোদ বড়োই যিমান প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক তেওঁ পালন কৰিব লাগে মই তেওঁ পৰামৰ্শ দিলোঁ অন্যথা তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি ফেইল 9 দিনৰ ভিতৰত ফেইল হ'ব তেওঁ যদি পাৰে এই 9 দিনৰ ভিতৰত বিটিসিক সুইজাৰলেণ্ড বনাক তেওঁ যদি পাৰে এই 9 দিনৰ ভিতৰতে মহিলাসকলক ৭৫,০০০ টকাকে দিয়ক মহিলা আত্মসহায়ক গোটক আৰু তেওঁ যদি পাৰে ঘৰে ঘৰে চাকৰি এই 9 দিনৰ ভিতৰতে দিয়ক কাৰণ এই 9 দিনৰ পিছত তেওঁ বিটিসিৰ বাজেট আৰু হাতেৰে চুব নোৱাৰে গতিকে ভাবিছাক এই বিটিসিৰ কি অৱস্থা হ'বলৈ গৈ আছে তেওঁ কি কি কাম কৰিলে আপুনি যেটো প্ৰশ্ন খুদিছিলে ভৈৰৱকুণ্ডৰ প্লেণ্টেশ্যন হয় প্ৰেছ মিট মই দিছিলোঁ তাতে প্ৰায় 78 crore খৰচ কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰি প্লেণ্টেশ্যন কৰা হৈছিল আমাৰ বহুত লোকেল লোকেৰে গৈছে লোকেল যিসকল ব্যক্তি আছে তেওঁলোকে গৈছে আমি নিজে গৈ সেই স্থানত চাইছিলোঁ গছ পুলি এটাও বাচি থকা নাছিল তাৰ পিছত যেতিয়া মই সেই কথাখিনি উত্থাপন কৰিছিলোঁ মোৰ ওপৰত এফআইআৰ দিলে বাউঘুংৰি ব্লক কমিটি ইউপিপিএল এফআইআৰ দিলে আৰু উদালগুৰি জিলা ইউথৰ যি কমিটি আছে ইউপিপিএলৰ তেওঁলোকে এফআইআৰ দিলে কিন্তু হে এফআইআৰৰ ওপৰত কোনো ধৰণৰ একচন লোৱা নহল ইয়ে প্ৰমাণ কৰে যে প্ৰশাসনেও পুলিচেও গম পাইছে যে কামাল আজাদে যিখিনি কথা উত্থাপন কৰিছিল সম্পূৰ্ণ সত্য কথা উত্থাপন কৰিছিল যাৰ কাৰণে কোনো ধৰণৰ একচন লোৱা নহল এয়া হল আজিৰ তাৰিখত ইউপিপিএলৰ স্থিতি আছে প্ৰশ্ন কৰো যত আপোনালোকৰ মাটি ইলেকশ্যন চলি আছে যত লামাবাৰী আৰু ভেৰগাঁও 6 নম্বৰ ষ্টেট হয় একেৰে কৈ আছে যে মানে আমাৰ যত আদিবাসী বা চেণ্ট্ৰেল মাটিবিলাক মানে বিটিআৰ চৰকাৰে কব্জা কৰিব 12টা ঠাইত 19 সেপ্টেম্বৰৰ দিনা বিটিসিৰ যি এক্সিকিউটিভ কমিটি এক্সিকিউটিভ ডিসিশন লয় 12টা ঠাইত উচ্ছেদৰ নোটিছ দিছে বিটিসিৰ বিভিন্ন এৰিয়াৰ তাৰে ভিতৰত লামাবাৰী এটা অঞ্চল আছিল আমি সেই স্থান দৰ্শন কৰিছো ৰাইজ তাতে যুগে যুগে বসবাস কৰি আছিল আদিবাসী সম্প্ৰদায়
সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকৰ ওপৰত উচ্ছেদৰ নোটিছ দিছে গতিকে ভাবি চাওক এই প্ৰমোদ বড়ো ডাঙৰীয়াই যি মানুহক মাটিৰ পাট্টা দিয়া বুলি মিছাকে প্ৰচাৰ চলাই আছে তেওঁ আচলতে উচ্ছেদৰ নোটিছহে দি আছে মানুহক যুগে যুগে বসবাস কৰা মানুহক উচ্ছেদ কৰিব খুজিছে বিপিএফ দল হিচাপে আমাৰ স্পষ্ট নীতি যোৱাকালিও হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে কোনো মানুহ ভীতিগ্ৰস্ত হ'ব নালাগে বিগত 5 বছৰত প্ৰমোদ বড়ো চৰকাৰে যিমান উচ্ছেদৰ নোটিছ দিছে এই উচ্ছেদৰ নোটিছ আৰু বেছি দিন নাই 9 দিনৰ ভিতৰত তেওঁৰ কাৰ্যকাল সমাপ্ত হ'ব তাৰ পিছত বিপিএফ দল আহিব আমাৰ নীতি হ'ল জুনে যেনেকৈ আছিল 2003 বিটিসি চুক্তিৰ পৰা জুনে যেনেকৈ আছিল তাৰ আগত যেনেকৈ আছিল তেনেকৈ বিটিসিত থাকিব 1 ইঞ্চি মাটি কোনো এৰি দিব লগা নহয় কাৰো ওপৰত উচ্ছেদ চলোৱা নহয় এই আমাৰ নীতি বিপিএফৰ নীতি হিচাপে আমি আগবাঢ়িম এক্সটেনশন কথা কিবা ক'ব নেকি সুনীল কপুৰ এক্সটেনশনৰ কথা এক্সটেনশন হৈছে জানো প্ৰমোদ বড়ো ডাঙৰীয়াইতো ৰাইজক কি কৈছিল মাইনাও আৰু হলংগী বুলি দুটা নতুন ডিষ্ট্ৰিক্ট বনাই বিটিআৰ গঠন কৰা বুলি ৰাইজক ভুল বুজাইছিল আজি ক'ত সেই দুটা ডিষ্ট্ৰিক্ট ৰাইজে প্ৰশ্ন সুধিব এই ইলেকশ্যনতো আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ব ক'ত গ'ল আপুনি যে কৈছিলে ডিভাইড আছাম 50-50 কৰি ইমান লাখ লাখ ৰাইজক লগত লৈ কেতিয়াও নিৰ্বাচন নেখেলো বুলি এই প্ৰমোদ বড়োই কোৱা নাছিল নেকি আৰু এই প্ৰমোদ বড়ো আজি চিফ হ'লে লাখ লাখ মানুহক যি তেওঁ পিছফালে লৈ যি ভুল কে ব্যাখ্যা দি যে তেওঁ আচলতে ক্ষমতাটো নিজৰ হাতত লোৱাৰে অংক ৰচনা কৰিছিল হেয়া প্ৰমাণ হ'ল আৰু আজি প্ৰমোদ বড়ো ডাঙৰীয়াক এই সমগ্ৰ ৰাইজে বড়ো ৰাইজে প্ৰশ্ন কৰিব যে ক'ত গ'ল হলঙি ক'ত গ'ল মাইনাও আজি কেইটা গাঁও তেওঁলোকে অন্তৰ্ভুক্ত কৰিব সক্ষম হ'ল কেইটা গাঁও সেইদিনা যেতিয়া এছেম্বলি বহিল কোকৰাঝাৰত কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে সব শুনিছে ৰাইজে গতিকে এই মিছা কথাবিলাক প্ৰমোদ বড়োৰ দিন শেষ তেওঁ যিবিলাক মিছা প্ৰতিশ্ৰুতি দিছিল সব শেষ হ'ল আজি চাক ছুইজাৰলেণ্ড বনাম বুলি কৈ কি হৈছে এটা চাকৰি দিব পৰা নাই যোৱাকালি এডভাৰটাইজমেণ্ট ওলাইছে কিবা ভাবি চাক 5 বছৰ পাৰ কৰিলে 5 বছৰ পাৰ কৰি যোৱাকালি এডভাৰটাইজমেণ্ট ওলাইছে এই এডভাৰটাইজমেণ্টৰ কি হ'ব কোনো ঠিকনা নাই ইয়াৰ আগতেও এডভাৰটাইজমেণ্ট ওলাইছে খালি এডভাৰটাইজমেণ্ট প্ৰমোদ বড়োই চাকৰিৰ এডভাৰটাইজমেণ্ট ওলায় কিন্তু তেওঁ এপইণ্টমেণ্ট দিব নোৱাৰে যি প্ৰভিন্সিয়েলাইজ কৰা হৈছিল বুলি কৈছিল 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈছিল বুলি কৈছিল আমি আৰটিআই তথ্যত পাইছোঁ এখনো কলেজ প্ৰভিন্সিয়েলাইজ হোৱা নাই গোটেই কলেজ শিক্ষকসকলক ঠগালে দৰমহা দিব পৰা নাই কিয় দৰমহা দিব পৰা নাই কাৰণ তেওঁ যি প্ৰভিন্সিয়েলাইজ হৈছিল বুলি কৈছিল বিপিএফ দলৰ উদ্যোগত এই ফানবাৰী প্ৰাইমাৰীত আমাৰ বিপিএফ দলৰ কৰ্মী তথা ৰাইজসকলক লগত লৈ পেলাই আমাৰ একটা মিটিং হ'ল আৰু এইখিনি ৰাইজৰ যেটো প্ৰেজেন্স বা যিখিনি সহযোগ খুব ভাল বিপিএফ পালে আৰু সকলো জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফক আজি সমৰ্থন কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে আৰু আমি গুমা ব্লক হিচাপে আমাৰ আগতো জিকিছোঁ মাজত আমি কালি একবাৰ হাৰিছিলোঁ এইবাৰো আমি জিকিম গুমা ব্লক হিচাপে আমাৰ বিপিএফ দলটো খুব ভাল ষ্ট্ৰং কথাইটো আৰু এণ্টায়াৰ বিটিচিত আপুনি চাব গ'লে আমি কমেও 25টা তলত আমি নাপাই আৰু ইউপিপিএল হিচাপেতো আজি শেষ আৰু আমি আজি বেলেগ কথা পাতা নাই সব মিটিঙত যেতিয়া চৰকাৰ আহিব বিপিএফে চৰকাৰ অহাৰ পিছত কি কাম কৰিব এইবিলাক কথাটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছোঁ বেলেগ কথা পাতা নাই আমি সব মিটিঙত সেইটোৱে যেনিবা আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াৰ কথা আৰু ইয়াং জেনেৰেশ্যনৰ কাৰণে আমি কি কৰিম আৰু আত্মসহায়ক গোটৰ কাৰণে আমি কেনেকুৱা পইচা দিম বা গৰীব শ্ৰেণীৰ যিসকলে লেবাৰ কাম কৰি পেলাই খায় সেইবিলাকৰ কাৰণে আমি কি দিম এইবিলাক কথাটো লৈহে আমি প্ৰচাৰ কৰি আছোঁ বেলেগ নাই দেই বিটিচি নিৰ্বাচনটো আজি ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ মুঠতে গভৰ্ণমেণ্ট নটিফিকেশ্যন এনেকুৱা অহা নাই কেতিয়া হয় মুঠতে ছেপ্টেম্বৰত হ'ব বুলি আমি শুনি আছোঁ কথাটোৱে এফুৰ উদ্যোগত দেখা গৈছে যে ইউপিপিএল আৰু বিপিএফৰ একত্ৰীকৰণৰ এটা কথা আলোচনা হৈছিল কালি প্ৰমোদ বড়ো আৰু কাম্পা বৰবৰাই কৈছে যে আপুনি সেই মিত্ৰতা বা একত্ৰীকৰণ বিচৰা নাই বুলি কৈছে নাই দায়িত্বটো কাম্পা আৰু আপচৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লৈছিল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একটা টেবুলত বহাই দিব লাগে আৰু মিত্ৰতা হ'ব লাগে এইবিলাক দায়িত্ব আপচৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু কাম্পাই দায়িত্ব লৈছিল কিন্তু সিহঁতে পাৰা নাই আজিলৈকে কাৰো লগত আমি আলোচনা হোৱা নাই মিত্ৰতাও নকৰিব আৰু আপোনালোকে আজি চাওক
BPF-এ অকলে নিৰ্বাচন খেলিব বুলি কেতিয়াৰ পৰাই এনাউন্স কৰি আহিছে বিজেপিও সেইদিনা বিজেপিৰ প্ৰেচিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই আমি কাৰো লগত মিত্ৰতা নকৰিব বিজেপিয়ে 40টা সমষ্টিত মানে খেলিব বুলি কাৰো লগত মিত্ৰতা নকৰি পেলাই বিজেপিও কৈছে কিন্তু আজিৰ দিনলৈকে UPPL ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি আজিৰ দিনত সাহস নাই UPPL কিন্তু বিজেপিয়ে কৈ ল'লে আমি অকলে নিৰ্বাচন খেলিব BPF কৈছে অকলে নিৰ্বাচন খেলিব কংগ্ৰেছও কৈছে অকলে নিৰ্বাচন খেলিব কিন্তু প্ৰমোদ বড়ো বা UPPL দলে আজিৰ দিনত ক'বলৈ সাহস নাই বা কোৱা নাই তাৰমানে জিৰ' UPPL জিৰ' এই কাৰণে ইহঁতে বিজেপিৰ লগত মিত্ৰতা কৰিব পাৰে নেকি সেইটো চেষ্টা কৰি আছে কিন্তু অলৰেডি এনাউন্স আজি চুপচাপ UPPL